বন্ধুসকল, মানুহৰ জীৱনত ইঞ্চুৰেঞ্চ অতি প্ৰয়োজনীয় বস্তু। মানুহৰ জীৱনত এইটো ইঞ্চুৰেঞ্চ খুলিব লাগে। কিছুমান মানুহে নাজানে, কিন্তু প্ৰায়ভাগ মানুহে ইঞ্চুৰেঞ্চ কৰি ৰাখে। কাৰণ জীৱিত অৱস্থাত মানুহজনে যিখিনি ইঞ্চুৰেঞ্চ কৰি ৰাখে, ভৱিষ্যত তাৰ ল'ৰা ছোৱালীৰ কাৰণে কামত দিয়ে। সেই ইঞ্চুৰেঞ্চটো মানুহে কৰিব লাগে। নকৰিলে আমাৰ নিচিনা মানুহে, দুখীয়া মানুহে কিন্তু গম নাপায়, কিন্তু প্ৰায়ভাগ জানে মানুহে, তথাপিও গম নাপায়। আমি যদি অলপ ওলাই যাওঁ বা জানো, তেতিয়া অলপ সুধিলে কোনোবা ক'লে আমি বেংকত যাই হ'লেও কৰিব পাৰোঁ, বা আমি ধুনীয়াকৈ যাই কৰিব লাগে। ইঞ্চুৰেঞ্চবিলাক কৰি ৰাখিলে আমাৰ জীৱনত মানে বহুত কামত দিয়ে। আমি যিখিনি নাভাবা নিচিন্তা কামো ভৱিষ্যত যাই হয়গৈ। সেইটো কাৰণে মানুহৰ জীৱনত ইঞ্চুৰেঞ্চটো এটা অতি প্ৰয়োজনীয় বস্তু, কিন্তু সকলোৰ কাৰণে বহুতেই প্ৰয়োজনীয়। আজিৰ যুগত মানুহে প্ৰায়ভাগে ইঞ্চুৰেঞ্চ কৰি ৰাখে, কিন্তু আমাৰ নিচিনা সৰু সৰু মিডিল ক্লাছৰ মানুহে কৰিব নোৱাৰে। কিন্তু এতিয়া সেইবিলাক যাব লাগে ওচৰত গ'লে মানে ভৱিষ্যত কামত দিয়া ল'ৰা ছোৱালী যিখিনি মাক দেউতাকে কৰিব নোৱাৰে, যদি মাক দেউতাকে যদি ইঞ্চুৰেঞ্চটো কৰি দিয়ে, তেতিয়া ল'ৰা ছোৱালীৰ ভৱিষ্যত কামত দিব। পঢ়া শুনা আদি কৰি সকলোখিনি ক্ষেত্ৰত মানে আগুৱাই নিবৰ কাৰণে এইটো এটা মানে বাধ্যতামূলক ৰাস্তা দেখুৱাই দিয়া হয় মানে।